আমাৰ ঘৰত আহিল ডিম্পু বৰুৱা খাই হেনো গাজৰৰ হাওলা সুখৰ কথা যে 4টা গাজৰ আছে 2টা মূলা আছে মিক্স কৰি বনাই দেওঁ আৰু গাজৰৰ হাওলা মানে হাওলা হ'ল তো ইয়াৰ 5 মিনিটতে মানে বাবু বঢ়িয়া হৈছি ডিম্পুদা চিৰিকাৰ বাপনি অনক ভাল চিৰি যাতে গাজৰ আৰু মূলা একেলগে হাওলা বনাই দিব পাৰে এনেকুৱা তামাম জমনি ভিডিঅ' চাবৰ বাবে এতিয়াই ছাবস্ক্ৰাইব কৰক হাই বাবু চেনেলটো